আজিহে মোৰ মানুহজনী ধুনীয়া লাগিছে ইস লাজে লাগে পাই মাৰ এটা আহিবৰ কাৰণে পিন্ধিলোঁ মই কাপোৰযোৰ মেখেলা চাদৰ পিন্ধিলেহে ভাল লাগিব কুৰ্তা পিন্ধিলে ভাল নালাগে যে সেইকাৰণে মই মেখেলা চাদৰ পিন্ধিলোঁ ভাল কৰিছা তুমি মেখেলা চাদৰে পিন্ধিবা তোমাৰ মেখেলা চাদৰ বৰ শুৱাই দেই আইও মা যে তুমিয়ে নে ইমান ধুনীয়া লাগিছে মেখেলা চাদৰ হয়নে দেৱজিত তোৰ মাৰাক মই তাকেই কৈ আছিলোঁ তুমি মেখেলা চাদৰে পিন্ধিবা মেখেলা চাদৰ পিন্ধিলে তোমাৰ ধুনীয়া লাগে তোমাৰ তুমি মেখেলা চাদৰ পিন্ধিবা ইমান ধুনীয়া লাগিছে তোমাক হ'ব দে ইমান কৈ থাকিব নাই মোৰ লাজে লাগিছে পাই ককা এটা আহিবৰ কাৰণে মই মেখেলা চাদৰ পিন্ধিছোঁ নাপায় নহয় কুৰ্তা পিন্ধিবলৈ ডাঙৰ মানুহৰ আগত পিছে দেতা শিৱসাগৰ ককাহঁতে ক'ত পালেহি আহিয়ে পোৱা নাই যেতিয়ালৈকে লগত তিনিচুকীয়া ককাহঁতে পোৱা নাই যে পাবহি ৰ মই ফোন কৰোঁতে ট্ৰেইনৰ পৰা নামিছিলে নামি ফালে উবেৰ এখন উঠি আহি আছে আৰু এতিয়া পাবহি ৰ 5 মিনিটমানতো হ'ল আৰু বেছি টাইম নাই ৰ পাবহি আহিল হ'বলা ব'ল চাওঁগে কি কবি আৰু জানই নহয় ইণ্টাৰচিটি কিমান দেৰি কৰে গেথেলাই আহি আছে গাড়ীখন সেইকাৰণে দেৰিয়ে হৈ থাকিলে ককাখন গ'ল বুইছা গাড়ীত বহি বহি মোৰ ভালে আছনে বাছাহঁত এই ককা ফেণ্টাষ্টিক বঢ়িয়া আছো আমি ভাল দে কুশলে থাক ককা এটা ব'লা ভিতৰলৈ যাওঁ ব'লক মই বেগখিনি লৈ গৈ আছোঁ হেৰা তুমি চাহকাপ বনাই যোৱা ধুনীয়াকৈ আদা চাদা দি ভাগৰ জুগৰ আহিছে নহয় A few moments later. Hello my children how are you I'm very good kaka and what about you I'm fine God bless you my child নিশা দেউতা ইংলিছ কোৱা ষ্টাইলটো নহ'ল আৰু আপুনিও যে আৰু দেই ককা এটা ব'লা ভিতৰলৈ ব'লা নাহৰ কটা ককা এটা আহি ৰখি আছে তোমালোকৰ কাৰণে ব'লা ভিতৰলৈ ব'লা লেটছ গো ব'লা হেল্ল' বিয়ৈ আপোনালোক কেতিয়া আহিল অলপ আগতে আহি পালোঁ বিয়নী আপোনাৰ ভালনে ভালে দিনত আহি কঁকালখনে গ'ল বুজিছা সেই কঁকালৰ বিষত থাকিব পৰা নাই পিছে তোমাৰ ভালনে ভাল দেই ভালেখিনি দূৰ নহয় হয় নাই ইয়াৰ পৰা আৰু ক'ত তিনিচুকীয়া ক'ত গুৱাহাটী কিমান দূৰ এইখিনি তেতিয়াহ'লে আজিৰ উৰুকা ভোজ ভালকৈ খাব লাগিব নে কি কয় বিয়ৈ গেট ফিছ তাকেহে বা তিনিচুকীয়া ককাই যে ক'লে গেট ফিছ মানে কি গেট ফিছ মানে খুব ডাঙৰ ভোজ আচ্ছা এইটোহে কথা মানে কোনখন বজাৰত মাছ মাংস ভাল ওলায় ৰজত বিয়ৈ আপুনি এইবিলাক টেনশ্যন কৰিব নালাগে হোৱাই কিয় নকৰিম বিয়ৈ আজি বজাৰ মই কৰিম আপুনি অলপ ৰেষ্ট লওক নেভাৰ মোৰ ল'ৰাৰ ঘৰ আজি মই বজাৰ কৰিম মোৰ ছোৱালীৰ ঘৰ আজি মইহে ভোজ পাতিম নহ'ব আজি খানা কি হ'বনো মাংস হ'ব মাছৰ টেঙা হ'ব সৰিয়হ দি মাছৰ টেঙা কি যে খাই ভাল লাগিব আৰু লগতে এটুকুৰা ভজা মাছ ডাঙৰ ফুলকবিৰ টুকুৰা নাৰিকল এটা পোৱা হ'লে নাৰিকল দি বুটতে বনালো হয় এখেত দেখোন মোনাচোনা একো নিনিলে কিনিয়ে ল'ব চাগৈ মাহঁতো সদায় এনেকুৱা দেই এখেত দেখোন বেগছে নোলোৱাকৈ ওলাই গ'ল কি যে কৰোঁ নহয় মানুহজনৰ A few moments later. বজাৰৰ বস্তু ক'তা মই বজাৰলৈ যোৱা নাই নহয় তেখেতে যাম বুলিহে মই এনেই এপাক ফুৰিহে আহিলোঁ A few moments later. বজাৰ ক'ত বজাৰলৈ তেখেতে গৈছে মই এপাক ফুৰিহে আহিলোঁ হৰি বা আজি কি খাম হয় উৰুকাত তাকেহে দুজন ককা একো আনিলেচোন 1 hour later. বজাৰত মাছ আগবেলাই শেষ হ'ল বুইছা মাংস কোনোমতে 1 কেজিহে পালোঁ হৰি মাছ নাই মাত্ৰ 1 কেজিহে মাংস এনেকৈনো উৰুকা ভোজ হয়নে আপোনাৰ কাৰণে এনেকুৱা হ'ল এৰা মোনা এটা দিয়াচোন এবাৰ চেষ্টা কৰি চাওঁ দেৱজিত বলচোন তই মোৰ লগত বজাৰলৈ ব'লা চি বৰ লাজৰ কথা হ'ল কি লাজৰ কথা হে নেভাৰ মাইণ্ড বেগ এটা দিয়া এইখন চহৰখনত মাছ মাংস নাই
ইম্পচিবল। বলচোন টিংগ, তই মোৰ লগত বল বজাৰলৈ। ব'লক ককা। কাকো নকবি, চিক্ৰেট, টপ চিক্ৰেট দেই। আহচোন, ইয়াত কথা এটা সুধি যাওঁ। আপোনাৰ কিনি থোৱা মাছ আছে নেকি? বৰালি মাছ এটা আছে, লাগে যদি নিব পাৰে। ঠিক আছে তেন্তে, দি দিয়ক। আপোনালোকে সৰহকৈ কিনি থোৱা মাংস আছে নেকি? আছিল 15টা মুৰ্গী, পিছে চব ৰান্ধি পেলালো নহয়। তেনেহ'লে 10জনমান ভালকৈ খাব পৰাকৈ ৰন্ধা মাংসকে দিয়ক। বাচন এটাও দিয়ক লগতে, মই বাচনটো উভতাই দি যাম। ঠিক আছে বাৰু, অলপ টাইম ৰাখক, মই জাষ্ট আহি আছোঁ। 1 hour later. চিকেন মুৰ্গী পাই গ'লোঁ। আজি মই নিজে হাতে মুৰ্গী ৰান্ধি খুৱাম। স্পেচিয়েল চিকেন কাৰী। মুৰ্গী? আমাৰ ঘৰত মুৰ্গী নচলেই, এখেতৰ ঘৰত সোমাবই নিদিয়ে। অ' হয় নি? আমি গমেই নাপাওঁ নহয়। পালোহি, বৰ ভাল বৰালি মাছ এটা পালোঁ জানা। আপুনি বৰালি মাছ খাব জানো? মই হ'লে গোন্ধটোকে সহিব নোৱাৰোঁ। চেহ, নেভাৰ। শুনা সকলোৱে, আজি মই চিকেন কাৰী ৰান্ধিম। টিংগ মোৰ হেল্পাৰ। ৰন্ধাৰ সময়ত ওচৰত আৰু কোনো নাথাকিব নোৱাৰে যাতে। পাকঘৰ এটাহে, আমি ক'ত ৰান্ধিম? বাকী চব ৰান্ধি তোমালোকে ওলাই যাবা। তাৰ পাছত আমি দুৱাৰ বন্ধ কৰি চিকেন কাৰী ৰান্ধি থাকিম। তেনেহ'লে দেখোন ভোজ খাওঁতে ৰাতি 12 বাজিব। বাজক, গধূলিতে চবে ভালকৈ কিবা এটা খাই ল'বা। অ' বা, গধূলি আমি পৰঠা খাই ল'ম দিয়া। নহ'লে ভোকত থাকিব লাগিব। ক'ৰ পৰা আহিলি তই? তুমি বৰালি মাছ নোখোৱাৰ কাৰণে বিচাৰি বিচাৰি আধা কেজি শীতল মাছৰ আনিলোগৈ। 7 মাইলমান ঘূৰিলোঁ জানা। সেইটোহে কথা মানে। ককা, পৰঠা খাবলৈ মাতিছে, ব'লা। হ'লেই নেকি? ব'ল ব'লক বিয়ৈ। ব'লক। পৰঠাৰ লগত এয়া কি? তেখেতক মিঠাই দিছোঁ, বাকী সকলোকে মুৰ্গী মাংস দিছোঁ। সেইখিনিতে বাচনতে ৰান্ধি থোৱা মুৰ্গী মাংস পালোঁ। স্পেচিয়েল চিকেন কাৰী ককা। কৈ দিলি মানে তই। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। আৰু সকলোকে আমাৰ ফালৰ পৰা হেপী ভোগালী বিহু। এতিয়া বাই বাই।